অথবা বৰ্তমান আমাৰ এজন সমাজসেৱক দীপক বসুমতাৰী ডাঙৰীয়া আৰু জৈন ধৰ্ম সমাজৰ সম্পাদক তথা অন্যান্য বিষয়ববীয়াসকল আৰু বহু প্ৰান্তৰ পৰা ইয়াত একত্ৰিত হোৱা জৈন ধৰ্ম সমাজৰ শাখা কমিটিবিলাকৰ মোৰ সন্মানীয় বিষয়ববীয়াসকল কৰ্মকৰ্তাসকল আৰু সদস্যসকল জ্ঞান ধৰ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিলে আমি যিখিনি গম পালোঁ 2011 চনত আৰু এই 2011 চনৰ প্ৰতিষ্ঠা কৰাৰে পৰা নিশ্চয় বহু ক্ষেত্ৰত এই সমাজখনে কাম কৰি আহিছে, বহু ক্ষেত্ৰত এই সমাজখনে কাম কৰি আছে। মোৰ মনত পৰিছে যোৱা তথা বিগত 2017-18 মানত সমগ্ৰ বাক্সা অঞ্চলতে জ্ঞান ধৰ্ম সমাজৰ আহ্বানত এটা দুৰ্নীতি বিৰোধী শ্লোগান বা দুৰ্নীতি বিৰোধী দুৰ্নীতিক প্ৰতিবাদ কৰাৰ কাৰণে এটা প্ৰতিবাদী কণ্ঠ তথা প্ৰতিবাদ কাৰ্যসূচী নিশ্চয় অনুষ্ঠিত হৈছিলে। সঁচাকৈয়ে এনেকুৱা NGO বিলাক বা এনেকুৱা কমিটিবিলাকে নিশ্চয় এই চৰকাৰেৰে হওক বা বেচৰকাৰেৰে হওক যিখিনি দুৰ্নীতি, যিখিনি খেলি মেলি, যিখিনি মানে কৰণীয়, এই কৰণীয়খিনিও তেখেতসকলে আঙুলিয়াই দিয়াৰ যি এটা অধিকাৰ, এই অধিকাৰটো নিশ্চয় তেখেতসকলৰ যি নীতি ইয়াত নিশ্চয় পৰে। সেইকাৰণে আমি জানো এই তেনেকুৱা সামাজিক যিখিনি সমাজ বা যিখিনি কাৰ্যসূচী লৈ নিশ্চয় মই আশা কৰিছোঁ নতুন প্ৰজন্ম যিখিনি ইয়াত যুৱক যুৱতীসকলে সামৰি খাই আছে, কাম কৰি আছে, তেখেতসকলে পৃথিৱীত বা বিশ্বত যি প্ৰতিষ্ঠিত যি ব্যক্তি, প্ৰতিষ্ঠিত যি মহান ব্যক্তি, তেখেতসকলক অনুকৰণ কৰি নিশ্চয় এই আমাৰ যি অউন্নত অঞ্চল, আমাৰ যি অউন্নত অঞ্চল, এই অউন্নত অঞ্চলটো নিশ্চয় আৰু আগত আগুৱাই লৈ যাব পাৰে। ইয়াৰ কাৰণে কাম কৰাৰ কাৰণে মই সকলো যুৱক যুৱতী তথা মানে সকলো সদস্যক মই অনুৰোধ জনাইছোঁ যে সন্মানীয় সদস্যসকল, মই দীঘলীয়া কথাও ক'ব বিচৰা নাই যে আমি বহু ক্ষেত্ৰত বহু খণ্ডত আমি নিশ্চয় তেনেকুৱা এটা সংগঠনে বহুত কাম কৰিব পাৰে। ইয়াত কোনো লিমিটেশ্যন নাই, ইয়াত কোনো মানে কি কয়তো এটা সীমিত ক্ষমতা ইয়াত নাই। ইয়াত বহুল ভিত্তিত বহুল ক্ষমতা নিশ্চয় NGO বিলাকে থাকে আৰু সেইকাৰণে আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন শিতানত নিজৰ মানে কি ক'ব এইটো নিজৰ যি এক্সপাৰ্ট, এইটো ক্ষেত্ৰত আমি এইটো শিতানত আমি কাম কৰি আগবাঢ়ি যাব পাৰে। আৰু আমি এই বিটিআৰ অঞ্চলত আমাৰ বহু মানে
মানে সম্পদ আছে, বহু সম্পদ আছে। এই সম্পদটো আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, এই সম্পদটো আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, কেনেকৈ ব্যৱহাৰ কৰিলে আমি অঞ্চলত আমি এটা উন্নত অঞ্চল হিচাপে আমি পাব পাৰোঁ, ইয়াৰ কাৰণে নিশ্চয় আপোনালোকেও কাম কৰিব লাগিব। যে আমি জানো যে জলাগাঁও জাৰবাৰী বা ইয়াৰ আশে পাশে ইয়াত বহুত এটা পৰ্যটকৰ বহু এটা সম্ভাৱনাটো আমি দেখা পাওঁ। পৰ্যটনৰ সম্ভাৱনাটো আমি ইয়াত দেখা পাওঁ। গোলাগাঁও জাৰাগুৰি হওক, ইয়াত লক্ষী বাজাৰে হওক, ইয়াত চিমলাই হওক, ইয়াত যিহেতু আমাৰ এটা মানে মানস নেশ্যনেল পাৰ্ক আমাৰ ওচৰত আছে, মানস অভয়াৰণ্য। ইয়াত পৰ্যটনৰ যি পৰ্যটন ক্ষেত্ৰত বা পৰ্যটন খণ্ডত আমি কাম কৰাৰ কাৰণে ইয়াত প্ৰচুৰ সম্ভাৱনাটো আছে। আৰু তেনেকুৱা মই এটা উদাহৰণে দিছোঁ, ইয়াত আমাৰ কৃষি খণ্ডটো আমি এটা ভাল মানে পৰিকল্পনা কৰি আমি নিশ্চয় কি কৰিব পাৰোঁ যে এই অঞ্চলটো আমি আগুৱাই নিব পাৰোঁ। আৰু সেইকাৰণে আপোনালোকৰ যি জ্ঞান ধৰ্ম সমাজ, এই জ্ঞান ধৰ্ম সমাজৰ জৰিয়তে আপোনালোকে যিখিনি কাম কৰাৰ কাৰণে বা যিখিনি আঁচনি আপোনালোকে প্ৰস্তুত কৰিছে, যিখিনি ধাৰণা আপোনালোকে এই জ্ঞান ধৰ্ম সমাজে গ্ৰহণ কৰিছে, নিশ্চয় আপোনালোকে আগবাঢ়ি যাওক, আপোনালোকে আগবাঢ়ি আহক। আপোনালোকে আগবাঢ়ি অহাৰ লগে লগে, আপোনালোকে আগুৱাই যোৱাৰ লগে লগে নিশ্চয় আমাৰ সেই উন্নত যি বিদ্যাৰ কথা, আমাৰ যি বাক্সা জিলাৰ জলাগাঁও জাৰাবাৰী, মাত্ৰ জাৰাবাৰী নহয়, ইয়াত বহু অঞ্চলৰ পৰা মানুহ আহিছে, বহু অঞ্চলৰ পৰা ইয়াত সদস্য আহিছে, বহু অঞ্চলৰ পৰা ইয়াত সেৱক আহিছে, সেৱিকা আহিছে। নিশ্চয় তেখেতসকলে নিজৰ অঞ্চলৰ কাৰণে, নিজৰ অঞ্চল উন্নয়নৰ কাৰণে, নিজৰ লগতে সমাজক প্ৰতিষ্ঠা কৰাৰ কাৰণে নিশ্চয় কিছু পৰিকল্পনা আছে। আৰু এই পৰিকল্পনাসমূহ আমি আপোনালোকৰ যি জ্ঞান ধৰ্ম সমাজ আৰু চৰকাৰ লগ লাগি নিশ্চয় আমি যি মানে পৰিকল্পনা, এই পৰিকল্পনাসমূহ আমি নিশ্চয় বাস্তৱত ৰূপায়ণ কৰিব পাৰিম। আমাৰ সন্মানীয় সভাপতি বসুমতাৰী ডাঙৰীয়াই কৈছে যে এটা যি জ্ঞান ধৰ্ম সমাজৰ যি আঁচনি বা যি পৰিকল্পনা, এই পৰিকল্পনা তেখেতে মানে আমাৰ বিদ্যাৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়ালৈ প্ৰেৰণ কৰিব বিচাৰিছে। আৰু ইয়াৰ পৰা ভাল এটা পদক্ষেপ পোৱাৰ কাৰণে তেখেতে আজি এই মুকলি যি সভা, এই সভাৰ জৰিয়তে মোক আহ্বান জনাইছে। আৰু নিশ্চয় আমিও এইটোৱেই বিচাৰিছোঁ যে আমি যদি উন্নত ৰাজ্য বা উন্নত অঞ্চল যদি আমি উন্নত অঞ্চলবিলাকো যদি আমি চাবলৈ যাওঁ, নিশ্চয় ইয়াত এনেকুৱা মানে আপোনালোকৰ যি এটা জ্ঞান ধৰ্ম সমাজ তথা এটা NGO, এই NGO বিলাকে ভাল এটা কাম কৰাৰ কাৰণে কি কৰিছে যে অঞ্চলবিলাক উন্নত ডেভেলপ এটা অঞ্চল ইয়ালৈ কি কৰিছে যে আগবাঢ়ি গৈছে। ইয়াত মিজোৰামে কওক, আমাৰ এই অসমতো কিছু অঞ্চলত বহুকেইটা তেনেকুৱা NGO বিলাকে কাম কৰি আছে। আৰু এই NGO বিলাকে কাম কৰি থকাৰ কাৰণে নিশ্চয় কিছু অঞ্চলত আমাৰ যিখিনি সমস্যা, এই সমস্যাসমূহ সমাধান হোৱাৰ এটা পথত আগবাঢ়ি আছে। যেনে মানে খোৱা পানীৰ সমস্যাই হওক, ইয়াত মানে কৃষি পথাৰত যি মানে জলসিঞ্চনৰ ব্যৱস্থাই হওক, তেনেকুৱা যিখিনি সমস্যাবিলাক ইয়াত আছে, এই সমস্যাবিলাক নিশ্চয় আমি আগবাঢ়ি আহিলে, চৰকাৰে সহযোগ কৰিলে নিশ্চয় এই সমস্যাসমূহ সমাধান কৰিব পাৰিম। যিবিলাক কৰিব বিচৰা নাই, যি পৰিকল্পনা, যি সিদ্ধান্ত আপোনালোকে ল'ব বিচাৰিছে, বিদ্যাৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়ালে প্ৰেৰণ কৰিব বিচাৰিছে, ইয়াত নিশ্চয় মোৰ যি ভূমিকা, এই ভূমিকা মই যোগাত্মক এটা ভূমিকা গ্ৰহণ কৰিম।
আৰু আপোনালোকৰ যিখিনি মানে পদক্ষেপ যি পৰিকল্পনা এই পৰিকল্পনাটো ৰূপায়ণ কৰাত নিশ্চয় মই সহায় কৰি দিম যিবিলাক কৰিব বিচৰা নাই এইখিনিকে কৈ আগন্তুক যি আমাৰ ৰঙালী বিহুলৈ আৰু বেছি দিন নাই না ৰঙালী বিহুলৈ আৰু বেছি দিন নাই এই ৰঙালী বিহুৰ আজি এই সুযোগতে মই আপোনালোক সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক যি নৱবৰ্ষ না যি আমি অসমীয়া বুলি কোৱা হয় যে নৱবৰ্ষ এই নৱবৰ্ষ আমাৰ কাৰণে মানে সুখময় হওক আমাৰ কাৰণে এটা ভাল বৰ্ষ হওক এইখিনি লৈ নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোক সকলোলৈ পুনৰবাৰ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আপোনালোকৰ যি এটা প্ৰয়াস আপোনালোকৰ যি এটা চেষ্টা এই চেষ্টা বাস্তৱৰ ৰূপায়ণ হওক এটাকে কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ।